হেল্ল' ফ্ৰেণ্ডছ, মই ৰঞ্জন দত্ত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এমুকুৰা হাঁহি। আৰু ইয়াৰ জৰিয়তে মই আপোনালোকক আজি লৈ যাবলৈ ওলাইছোঁ এখন নতুন আৰু বৰ ধুনীয়া ঠাইলৈ, যিখন ঠাইৰ নাম হৈছে চুকাফা উদ্যান বা চুকাফা পাৰ্ক। এইখন আছে মৰিয়নিৰ পৰা মাত্ৰ 13 কিলোমিটাৰ দূৰত। আপোনালোকে গুগল মেপৰ সহায়তে এই ঠাইখনৰ যিটো ৰাস্তা সেইটো আপোনালোকে চাই ল'ব পাৰিব। ব'লক এতিয়া আমি ঠাইখনত কিনো আছে, কি কৰিব পাৰোঁ তাত, সেই বিষয়ে অলপ আলোচনা কৰোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আগতে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু কিবা থাকিলে কমেণ্ট কৰিব পাৰে। ব'লক আগবাঢ়োঁ। এই গেটখনেদিয়ে আপোনালোকে সোমাব লাগিব চুকাফা পাৰ্কত। চুকাফা পাৰ্কৰ যিটো ৰাস্তা, সেই ৰাস্তাটো শ্বিলঙৰ নিচিনা এটা পাহাৰীয়া একা বেকা ৰাস্তা, বৰ সুন্দৰ ৰাস্তা। এই যিখন পাৰ্ক, এইখন মানুহে পাহাৰ কাটি সৃষ্টি কৰা এখন পাৰ্ক আৰু ইয়াৰ যিটো মনোমোহা দৃশ্য, তাৰ কথাটো মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'ব নোৱাৰিম। ইয়ালৈ আহিলেহে আপোনালোকে উপভোগ কৰিব পাৰিব। ইয়াত আপোনালোকে কিছুমান গেমছ যেনে জিপ লাইন, ব'টিং আদি উপভোগ কৰিব পাৰে আৰু যিসকলে ফটো উঠি ভাল পায় সেইসকলৰ কথাটো ক'বই নালাগে। ইয়াৰ যি মনোমোহা দৃশ্য, তাৰ মাজত ফটো উঠাৰ এটা বেলেগ আমেজ আছে। ইয়ালৈ আহক আৰু আপোনালোকে উপভোগ কৰক ইয়াৰ খেলসমূহ আৰু ইয়াৰ মনোমোহা দৃশ্য। এই ভিডিঅ'টো চাই আপোনালোকে এটা আভাসহে পাব। ইয়ালৈ আহক, আহিলেহে আপোনালোকে গম পাব কিমান মনোমোহা। ধন্যবাদ ফ্ৰেণ্ড, আজিলৈ ইমানেই আছিলে। একচুৱেলি মই ইয়ালৈ ভিডিঅ' কৰিম বুলি অহা নাছিলোঁ, কিন্তু ঠাইখনৰ যিটো সৌন্দৰ্য দেখি মই আপোনালোকৰ বাবে আগবঢ়াম বুলি ভাবিয়ে ভিডিঅ'টো কৰিলোঁ। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।